Hello guys, welcome to my channel. একে ধৰণৰ ডাইল খাই আমাৰ কেতিয়াবা আমনি লাগে নহয়নে বাৰু আৰু তেতিয়াই বেলেগ ধৰণৰ অকনমান ডাইল খাবলৈ মন যায় সেইকাৰণে আজি মই লৈ আহিছো মিক্স ডাল তৰকা এটি ৰেচিপি আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি ভিডিঅটো চাই ভাল পায় তেতিয়াহলে এটা লাইক কৰি দিব তেতিয়াহলে আহক ডাল তৰকা ৰেচিপিটো আৰম্ভ কৰোঁ মিক্স ডাল তৰকা বনাবলৈ মই ইয়াতে মিক্স ডাল 2 কাপ 2 ঘণ্টা আগত তিয়াই ৰাখিছিলোঁ আৰু যিখিনি মই এতিয়া ভালকৈ ধুই ধুনিয়াকৈ কুকাৰত বহাই দিছোঁ আৰু তাৰ বাহিৰে মই পানী ইয়াতে হিচাপ অনুযায়ী দিম আৰু এবাৰে পানী ব্যৱহাৰ কৰিম ইয়াতে মই ডাঙৰ বাটিৰে এবাটি পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকে নিজৰ হিচাপ অনুযায়ী যিমান পানী ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে এতিয়া মই ইয়াতে আধা চামুচ কাশ্মীৰী মিৰ্চ দিলো আধা চামুচ হালধি আৰু লগতে নিমখ অকনমান সোৱাদ অনুযায়ী এইখিনি দি মই এই ডালিখিনিৰ 5টা মান চিটি মাৰি লম আপোনালোকে 3টা বা 4টা মাৰিব পাৰে নিজৰ জোখ অনুযায়ী মই 5টা মাৰিম আৰু লাগিলে আৰু এটা বা দুটা বেছিকৈ মাৰি লম এয়া মই গেছত এতিয়া বহাই দিছো আৰু চিটি অহালে মই ওয়েট কৰিম ডাইল বইল কৰা হৈ গল এতিয়া হেইটো কুকাৰে আকৌ বহাই দিছো তাৰ পিছত ডাঙৰ চামুচেৰে এচামুচ মই ইয়াতে ঘি ব্যৱহাৰ কৰিছো ঘি অকনমান ব্যৱহাৰ কৰিলে এই ডালখনৰ ধুনিয়া টেষ্ট আহে আপোনালোকে অইলো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ইয়াতে ঘি ব্যৱহাৰ কৰিছো তেতিয়া হলে বহুত ধুনিয়া টেষ্ট হয় আৰু তাৰ পিছতে ইয়াতে মই শুকান জ্বলা এটা এড কৰিলো লগতে জিৰা অকনমানি গোটা জিৰা অকনমান এড কৰিলো এইখিনি মই অকনমান টাইম ফ্ৰাই কৰিম অকনমান ৰঙা হোৱালে তাৰ পিছতে মই ব্যৱহাৰ কৰিছো হিং অকনমানি এইখিনি ব্যৱহাৰ কৰি মই যিখিনি কুটি লোৱা পিয়াজ আছে সেইখিনি এড কৰিম ইয়াতে মই ডাঙৰ এটা পিয়াজ লৈছো যিখিনি মিহিকৈ কুটি লৈছো আৰু এইখিনি ইয়াতে মই এতিয়া এড কৰিলো আপোনালোকে পিয়াজ অকনমান বেছিও ল'ব পাৰে তাৰ পিছতে মই ব্যৱহাৰ কৰিছো অকনমান বটিলোৱা আদা দুটা জ্বলা মিহিকৈ কুটা আৰু এইখিনি দি মই এবাৰ ভালকৈ লৰাই দিম ঘি ব্যৱহাৰ কৰিলে এই ডালখনৰ বহুত বেছি টেষ্ট আহে আপোনালোকে এবাৰ ঘিত বনাই চাবচোন বৰ বেছি ধুনিয়া লাগে খাই মই সঘনাই এই ডালখন ঘিত বনাই খাওঁ খুব বেছি টেষ্টি হয় ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম বাকি যিখিনি আছে মই বিলাহী লৈছিলো বিলাহী মই ইয়াতে দুটা লৈছো মিডিয়াম আকাৰৰ বিলাহীখিনি এড কৰিলো আপোনালোকে বিলাহী ইচ্ছা কৰিলে 3টাও ল'ব পাৰে কোনো কথা নাই বিলাহীখিনি মই এড কৰাৰ পিছতে ইয়াতে গুৰি মছলা দিলো ইয়াতে কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে আধা চামুচ তাৰ পিছত জিৰা আধা চামুচ ব্যৱহাৰ কৰিলো তাৰ পিছত আকৌ ব্যৱহাৰ কৰিলো হালধি আধা চামুচতকৈ অকনমান কম তাৰ পিছত মই বিলাহীখিনি 1 মিনিটৰ কাৰণে সিজিবলৈ এৰি দিম বিলাহীখিনি আসলতে ধুনিয়াকৈ যেতিয়া তেলত অকনমান ভাজ খাই যাব তাৰ পিছতে মই পানী ব্যৱহাৰ কৰিম এয়া চাওকচোন ইমান ধুনিয়াকৈ বিলাহীখিনি ভজা হৈ গৈছে এতিয়া ইয়াতে বইল কৰা ডাইলখিনি এড কৰিম বইল কৰা ডাইলখিনিত মই এবাৰে পানী দিছিলো যেতিয়া বইল কৰিছিলো আৰু এতিয়া মই অকনমান পনিয়াকৈ ৰাখিছো কাৰণ পিছত যেহেতু অকনমান গোটা হ'ব তাৰ বাবে মই অকনমান পনিয়াকৈ এতিয়া ৰাখিছো ডাইলখিনি মই ইয়াতে এড কৰিলো আৰু লাগিলে আপোনালোকে ঘুটনিৰে অকনমান ঘুটি দিব পাৰে কোনো কথা নাই মই দিয়া নাই কাৰণ পিছত যেহেতু গোটা হৈয়ে যাব নিমখ সোৱাদ অনুযায়ী মই আকৌ অকনমান এড কৰিলো তাৰ পিছতে মই গৰম মছলা ব্যৱহাৰ কৰিলো যিখিনি মেইন ইম্পৰ্টেন্ট হয় এই ডালখনত গৰম মছলাখিনি এড কৰি ভালকৈ এবাৰ লৰাই দিলো আপোনালোকে গৰম মছলা মিছ নকৰিব কাৰণ গৰম মছলাই এই ডালখনৰ বহুত ধুনিয়া টেষ্ট আনে আৰু লগতে ঘিয়ে তাৰ পিছতে মই ব্যৱহাৰ কৰিলো অকনমানি কুটি লোৱা ধনিয়া মই ইয়াতে মান ধনিয়া ব্যৱহাৰ কৰিছো আপোনালোকে নৰমেল ধনিয়াও ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত মই উতল আহিবলৈ দিম এয়া চাও উতল আহি গৈছে 2 মিনিট পিছত ধুনিয়াকৈ উতল আহিছে আৰু লগতে ধনিয়া গোটাও হৈ আহিছে এতিয়া মই এইখিনি আকৌ বাটিটোত ধুনিয়াকৈ সাৰ্ভ কৰিবলৈ উলাই লম এয়া চাও মোৰ ডালখন একেবাৰে ৰেডি এই ডালখন পিছলে আকৌ ধুনিয়া গোটা হৈ যাব
এতিয়া মই সৰু আকৌ কচালি এখনত অকণমান অইল দিছোঁ আৰু তাতে মই তড়কা লগাবলৈ জিৰা দিছোঁ অকণমানি। জিৰাৰ পিছত আপোনাৰ কাশ্মীৰী মিৰ্চ যিটো কালাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ সেয়া আধা চামুচ দিছোঁ। আপোনালোকে অলপ বেছিও দিব পাৰে যদি কালাৰ অকণমান বেছি বিচাৰে। তাৰপিছত মই এইখিনি আকৌ এয়া ডালৰ ওপৰত তড়কা লগাই দিম। এতিয়া আমাৰ ডাল ৰেডি। ধুনীয়াকৈ পৰঠা নাইবা ৰাইচৰ লগত পৰিৱেশন কৰিবলৈ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে এবাৰ এনেকৈ এই ডালখন বনাই খাবচোন, কিমান বেছি ইজি হয় দেখিছেনে? বহুত বেছি ইজি হয়, বহুত কম টাইমত হয় আৰু বহুত ধুনীয়া টেষ্ট হয়। এয়া চাওক মোৰ ডাল ৰেডি। কেতিয়াবা বেলেগকৈ এনেকৈ এবাৰ খাই চালে ডালখন খুব বেছি ভাল লাগে। আকৌ এটি নতুন ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিলৈ বাই। Thank you for watching my video.